কবিতাৰ শিৰোনাম ভাল নালাগে। কবি অৰূপ কুমাৰ দাস। ভাল নালাগে, একো ভাল নালাগে। বিগত বহু কাল মোৰ ভাল নলগাকৈয়ে গুচি গৈছে। মোৰ এই ভাল নলগা কথাটো কাৰোবাক যে কম, তাকো ভাল নালাগে। খাবও নোৱাৰো, ভাতৰ পাতত বহিলে বমি হ'ব খোজে। ভাতৰ সেই বিষণ্ণ শুভ্ৰতা মোৰ ভাল নালাগে। লিখিবলৈ গৈ উলটি আহো। লিখা লিখি কাৰবাৰটো অনৰ্থক যেন ভাৱ হয়। পঢ়িবলৈ বহি চাই থাকো আখৰবোৰলৈ। যিদৰে শাৰী পাতি ৰৈ থাকে আখৰবোৰ। নপঢ়ো, এই বন্দিত্ব মোৰ ভাল নালাগে। বাটলৈ ওলাই যাবলৈ মন নাযায়। মানুহবোৰে খবৰ সোধে। ভাল বুলি কবলৈ ভাল নালাগে, বেয়া বুলি কবলৈ ভাল নালাগে, মনে মনে ৰবলৈকো ভাল নালাগে। আৰু ইমানৰ পাছতো মোৰ নিজৰ প্ৰতি যে কিদৰে ৰৈ গল মোৰ ভাল লগা। তুমি কৈছা প্ৰত্যেকেই ভাল পায় নিজক, আৰু স্বাৰ্থপৰ এই কাৰবাৰটোৰ বাবে মোৰ জীৱনক ভাল নলগা হৈছে।